জুইত পুৰা মায়ে গুড়া লাৱে আছে আৰু কি বনাম আপোনালোকক কৈ আছোঁ ৰ'ব আৰু চাওক লেকচাৰ মাৰি মাৰি পুৰা গুড়া লাৱে আছে আৰু এই গোটাই যোগাল আছে লাৱা গুড়া মিঠে মুড়ি জালুকৰ গুড়া চব আছে আৰু ইয়াতে বনাই আছে ভাজা লাৰু মানে ভাজা লাৰু হ'ল আমাৰ বাগে চলি বুলি হ'লি মানে কিবা আহৰ্য নাম পাতে আৰু সেই মানে নামত মুইমাকঠেৰ ফালৰ পৰা ইনকে মানে ভাজা লাৰু আৰু জ্বালা বটা দেই তো এইটো নিয়ম কাৰ কাৰ ফালে আছে আমাৰ ফালে আছে আৰু গোটাই মাখাই এনেকৈ ধুনীয়াকৈ মই লাৰু বনোৱা নাই মাহঁতে বনাই আছে আৰু এইখিনি হৈছে জ্বালা বটা সিদিনা এটা ফটো দিয়াতে জ্বালা বটা মানে কি এটাই বুজি পোৱা নাছিল তো মই কৈ দিলোঁ জ্বালা বটা ধল থাকে জ্বালাটো থাকবই জালুক থাকে জিৰা থাকে তাৰপিছত গঞ্জনা দিয়ে আদা দিয়ে মিঠাতেল দিয়ে অলপমান হালধি দিয়ে তাৰপিছত নিমখ দিয়ে আৰু কিবা বস্তু ৰৈ গ'ল নেকি নাই বাৰু আকৌ ইনকে জ্বালা বটা বনে আৰু এই জ্বালা বটা বনি আছে ধুনীয়াকৈ আৰু মিঠাতেল দিছে আৰু চাওক খানাটোক মানবা লাগব কিন্তু ইয়াতে চব খুৰী পেহিটো চব আছে আৰু একদম সানি আছে চাওক জ্বালা বটা আৰু জ্বালা বটা খাই খাই কোনি ভাল পায়নো মই কিন্তু ভাল পাওঁ মস্ত যিমান জ্বালা হওক মই খামেই তাৰমানে আৰু এবাগে আমি মানে পেকেট কৰি আছোঁ আৰু মোৰ মানে ভইচটো দি থকাতে জিবাৰ পানী পৰছে মই মানে জ্বালা বটা খাই বহুত ভাল পাওঁ আৰু কোনি জ্বালা বটা খাই কমেণ্ট এটা কৰি দিব আৰু কাৰ ফালে ইনকে মানে বাচ্চা হ'লি জ্বালা বটা আৰু লাৰু দিয়ে আৰু বাগে নিমখো পেকেটিং কৰিছে কিয় দিয়ে এইটো কিন্তু মই আজিকালি নাজানো আৰু বাগে এইটো বাইদেউ খুৰী মা আৰু এইটো এবাগে বাইদেউ আৰু এইটো খুৰী আৰু এবাগে এইটো বৌ এই বৌৰে মানে সৰু জীয়েকৰ আৰু এবাগে হৈছোঁ মই